শ্ৰদ্ধেয় অসমবাসী ৰাইজ জয় জয়তে অসম জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতি পৰিয়ালৰ তৰফৰ পৰা আজি মেডাম মেফিক পবিত্ৰ দিনটোৰ উপলক্ষে আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে সমগ্ৰ অসমতে আজি টাইসকলৰ পৰম্পৰাগতভাৱে যি আধ্যাত্মিক অনুষ্ঠান আমাৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰা তৰ্পণ কৰা যি অনুষ্ঠান, এই অনুষ্ঠান আজি অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে। লখিমপুৰ জিলাৰ উদ্যোগত অসম জাতীয় মহাসভাৰ লখিমপুৰ জিলাৰ উদ্যোগত আৰু লখিমপুৰ পূৰ্বাঞ্চল টাই সাহিত্য সভা আৰু টাই আহোম জ্ঞাতিবৰ্গ টাই আহোম সমাজৰ জৰিয়তে এই বাংফাং মৈদাম ক্ষেত্ৰত পুৰাবিল বিলদুলীয়া গাঁও লেটেকু পুখুৰী এই লখিমপুৰ জিলাত অৱস্থিত ঐতিহ্যমণ্ডিত এই বাংফাং মৈদাম ক্ষেত্ৰত আমি দিনজোৰা কাৰ্যসূচীৰে আজি অনুষ্ঠানটো মৈদাম বিহু অনুষ্ঠানটো আমি অনুষ্ঠিত কৰোঁ। আপোনালোকে দেখিছে যে আমি ইয়াত প্ৰতীকী ৰূপত 42জন স্বৰ্গদেউ মৈদাম স্থাপন কৰি আমি মৈদাম তৰ্পণ কৰা হ'ল। আপোনালোকে জানে যে টাইসকলৰ আমাৰ যিটো মেডাম মেফি এই উৎসৱটো এইটো আচলতে এই অনুষ্ঠানৰ জৰিয়তে আমাৰ যি পূৰ্বপুৰুষসকল, আমাৰ যিটো শ্ৰদ্ধ পুৰুষ, যিসকলে জাতিটোৰ কাৰণে ত্যাগ কৰিলে, যিসকলে আমাৰ মাজত এতিয়া নাই, বিশ্ব প্ৰকৃতি তেখেতসকল বিলীন হৈ গ'ল, তেখেতসকলক আমি স্মৰণ কৰোঁ। এই পবিত্ৰ অনুষ্ঠানটো বৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু সঁচাকৈ আমি বিভিন্ন প্ৰান্তৰ পৰা আমাৰ জ্ঞাতিসকল আহিছে। ইয়াত স্থানীয় ৰাইজেও যথেষ্ট উৎসাহ প্ৰদৰ্শন দেখিছোঁ। আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি এটা বুৰঞ্জীমূলক এটা কুইজ প্ৰতিযোগিতাও আজি অনুষ্ঠিত কৰিলে স্থানীয় কেইগৰাকীমান যুৱকসকলৰ জৰিয়তে আৰু লখিমপুৰ জিলাৰ কেইগৰাকীমান উদ্যোগী যুৱক, বুৰঞ্জীৰ বিষয়ত অলপ জ্ঞান থকা কেইগৰাকী যুৱকে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। তেখেতসকলকো মই আজি কেন্দ্ৰীয় সমিতি পৰিয়ালৰ তৰফৰ পৰা আদৰণি ভিত্তিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰোঁ এই যে যিটো ঐতিহ্যময় যিটো সম্পদ, এইটো সাতটা ইয়াত মৈদাম ক্ষেত্ৰ আছে, আজি ইয়াত আছে বুলি জনশ্ৰুতি আৰু স্থানীয় ৰাইজে আমাক অৱগত কৰিছে। সঁচাকৈ আমি দেখিছোঁ আজি বাংফাং মৈদাম ক্ষেত্ৰ ঐতিহ্যমণ্ডিত এই অঞ্চলৰ এটা বুৰঞ্জীমূলক এটা সম্পদৰ গৰাকী। এই সম্পদটো আচলতে আমি ভৱিষ্যতে মানে সুৰক্ষিত কৰিব লাগিব আৰু ইয়াক যাতে মানে এটা উচিত মৰ্যাদাৰে আমি যাতে ৰাইজৰ মাজত চিনাকি কৰি দিব পৰা যায়, সংৰক্ষণ কৰিব পৰা যায়, পাৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ যাতে ৰূপান্তৰ কৰিব পৰা যায়, এই ধৰণৰ আমি কাৰ্যপন্থা আমি পুৰাতত্ব বিভাগৰ জৰিয়তে আমি বিষয়বিলাক আগবাঢ়ি লৈ যাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে জানে যে যোৱা বছৰ আমি আহোম জাতীয় মহাসভাই মূলাগাভৰু মৈদাম ক্ষেত্ৰত আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু মূলাগাভৰু মৈদাম ক্ষেত্ৰ ইতিমধ্যে প্ৰায় যে সেই উত্তৰস্থানতে যে মূলাগাভৰু মৈদাম ক্ষেত্ৰ আছে, সেই কথাটো ইতিমধ্যে অসমৰ বিভিন্ন ৰাইজে স্বীকাৰ কৰিছে আৰু পুৰাতত্ব বিভাগেও তেওঁলোকৰ যাৱতীয় কাম কাজখিনি প্ৰক্ৰিয়া চলাই আছে। আমি আশা ৰাখিম খুব অনতিপলমে মূলাগাভৰু মৈদাম ক্ষেত্ৰক পুৰাতত্ব বিভাগে স্বীকৃতি দিব। যে কি নহওক, আজি অনুষ্ঠানটো আমি ভাল লাগিল। এই অনুষ্ঠানটোৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজক আমি আমাৰ যিসকলে মানে জাতিটোৰ কাৰণে ত্যাগ কৰি গ'ল, যেনেকৈ আমাৰ মোগলৰ লগত আমাৰ 17বাৰ যুদ্ধ হৈছিল, আমাৰ 17বাৰ যুদ্ধত অতি কমেও 10,000কৈ যদি সৈনিকো যদি মানে জাতিটোৰ কাৰণে ত্যাগ কৰি গৈছে, নিজকে মানে উৎসৰ্গিত কৰিছিল। আমাৰ আলাবৰী 1669 চনৰ 5 আগষ্ট তাৰিখে আলাবৰী যুদ্ধত একেদিনাই 10,000 মান আহোম সৈন্যই দেশ আৰু জাতিৰ কাৰণে ত্যাগ কৰিবলৈ হৈছিল, শ্বহীদ হৈছিল। এই কথাবোৰ যে এই জাতি নিৰ্মাণত যে এইসকল যিটো অৰিহণা আছে, আমি সকলোকে আজি আচলতে শুনিছোঁ, শ্ৰদ্ধা জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, তৰ্পণ কৰিছোঁ। আমাৰ আৰু যিসকল পূৰ্বপুৰুষ, যিসকল আমাৰ যিটো শ্ৰদ্ধপুৰুষ, তাৰ উপৰি পুৰুষসকল, যিসকলে আমাক জাতিটোৰ কেৱল ত্যাগ কৰি আহিছে, ভাষা এৰিলে, ধৰ্ম এৰিলে, সংস্কৃতি এৰিলে, এই চুকাফাৰ মূল আদৰ্শত বিশ্বাসী এটা জাতি গঠন কৰিলে। এই জাতি গঠন যিসকল কাণ্ডাৰী কৰিলে, যিসকল ত্যাগ কৰিলে, তেখেতসকলক কিন্তু আজি শ্ৰদ্ধা জনোৱাৰ সময় সমাগত। সেইকাৰণে আমি এই অনুষ্ঠানটোক আমি খুব সুন্দৰভাৱে মানে ৰাজনৈতিক ব্যক্তি, কোনো ৰাজনৈতিক ব্যক্তি এই অঞ্চলত মতা নাই। আমি আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ যে শেহতীয়াকৈ মেডাম মেফিৰ যিটো অনুষ্ঠান হৈছে, এই অনুষ্ঠানটো কিন্তু ৰাজনৈতিক মঞ্চলৈও কিন্তু পৰ্যবেক্ষিত হোৱা দেখা গৈছে। প্ৰায়বিলাক মানে দেখিছোঁ, অলপতে এখন মানে আমাৰ হাতত এখন তালিকাও আছে যে কোন মন্ত্ৰী, কোন বিধায়কে ক'ত এইবাৰ মেডাম অনুষ্ঠান কৰিব। আমি আশা ৰাখিছোঁ যে ইয়াৰ যিটো মেডাম মেফিৰ যিটো স্বকীয়তা, যিটো গৰিমা, সেইটো যদি ভৱিষ্যতে যদি অটুট ৰাখে, আমি স্বকীয় নীতিৰে পৰম্পৰাগত মেডাম মেফি অনুষ্ঠিত কৰিম। আমি ইয়াক মানে কি ৰাজনীতি এখন মানে মঞ্চলৈ যাতে ৰূপান্তৰিত নহয়, সেই ব্যৱস্থা আমি ল'ব লাগিব। লগতে আমাৰ মেডাম মেফি অনুষ্ঠানলৈ কিছুমান দেখিছোঁ খুব সাংস্কৃতিক অনুষ্ঠান, মানে বিহুৰ দৰে মানে এটা সাংস্কৃতিক অনুষ্ঠান মানে আয়োজন কৰে। এইবিলাকো আচলতে মানে কৰিব নালাগে। এটা পৰিমাৰ্জিত এটা আধ্যাত্মিক পৰিৱেশৰ মাজত অনুষ্ঠিত হ'লে বেছি ভাল হয় বুলি আমি আশা কৰিছোঁ। আৰু আজি এই যে নীলিম আকাশৰ মুকলি আকাশৰ তলত বাংফাং মৈদাম ক্ষেত্ৰত ইয়াৰ স্থানীয় ৰাইজৰ লগতে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত আহি সমবেত হৈ মেডাম মেফি অনুষ্ঠিত কৰিলে এই অনুষ্ঠানটো মই ভাবিছোঁ ভৱিষ্যতৰ দিনত এই বাংফাং মৈদাম ক্ষেত্ৰতো
সুৰক্ষিত স্বাৰ্থত খুব ভাল হ'ব আৰু আমি প্ৰচেষ্টা অব্যাহত ৰাখিম আৰু এইখিনিয়ে ক'লোঁ লগতে উদ্যোক্তাসকলক যিসকলে অনুষ্ঠান কৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ।